हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি অসম মন্ত্ৰীসভাৰ কেবিনেটৰ এটা গুৰুত্বপূৰ্ণ বৈঠক হয় যি বৈঠকত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে তাৰে মাজৰ পৰা শিক্ষা বিভাগৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হ'ব। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অল অপশ্যনত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। আহক মূল কথালৈ আগবাঢ়ি যাওঁ। তো বন্ধুসকল বহু সিদ্ধান্ত লোৱা হৈছিল আজিৰ কেবিনেট বৈঠকত। ইয়াৰ লগতে শিক্ষা বিভাগৰ যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা ইয়াতে উল্লেখ কৰিছে যে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহক জড়িতকৰণেৰে শিক্ষা সংস্কাৰ, অৰ্থাৎ শিক্ষা বিভাগৰ লগত পঞ্চায়তী ৰাজ যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটোক জড়িত কৰিব যাতে শিক্ষা বিভাগত আৰু কিছু সংস্কাৰ আনিব পৰা যায়। নাম্বাৰ 1 পইণ্টত দিয়া হৈছে জিলা পৰিষদৰ সভাপতিৰ অধ্যক্ষতাত প্ৰতিখন জিলাত শিক্ষা সতৰ্কতা আৰু নিৰীক্ষণ সমিতি গঠন কৰা হ'ব। জিলা পৰিষদৰ সভাপতিৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হ'ব। দ্বিতীয় নম্বৰ পইণ্টত দিয়া হৈছে প্ৰতিটো খণ্ডত আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ অধ্যক্ষতাত খণ্ড শিক্ষা সতৰ্কতা আৰু নিৰীক্ষণ সমিতি গঠন। ইয়াতে দুটা সমিতি গঠন কৰা হ'ব, তাতে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কৰ্মকৰ্তাসকলক সংলগ্ন কৰা হ'ব। ইয়াৰ উপৰিও আৰু এটা সিদ্ধান্ত হৈছে যে ইয়াত দুজন ব্যক্তিক নিযুক্তি প্ৰদান কৰা হৈছে যে নাম্বাৰ 1ত আছে প্ৰাক্তন সাংসদ তথা মন্ত্ৰী শ্ৰী ৰাজেন গোহাঁইক খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধ্যক্ষ হিচাপে নিযুক্তকৰণৰ দ্বাৰা কেবিনেটৰ মৰ্যাদা প্ৰদান কৰা হৈছে। আৰু দ্বিতীয় নম্বৰত আছে অধ্যাপক ডক্টৰ ননী গোপাল মহন্তক অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা হিচাপে নিযুক্ত কৰি ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰা হৈছে। তো বন্ধুসকল নিশ্চয়কৈ আপোনালোকে এই খবৰখিনি জানিলে বা কেবিনেটত কি সিদ্ধান্ত লোৱা হৈছে এই কথাখিনি জানিলে। এইবাৰ আমি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ মুখেৰে কথাখিনি শুনি ল'ম। তেখেতে স্পষ্টকৈ কৈ দিছে, তো কথাখিনি আপোনালোকে নিশ্চয় শুনিব। সংবিধানৰ 73rd এমেণ্ডমেণ্টে পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহক যিসমূহ ছাবজেক্টত অধিকাৰ প্ৰদান কৰিছে, যিসমূহ বিষয়ত তেওঁলোকৰ এক্সিকিউটিভ পাৱাৰ দিছে, তাৰ ভিতৰত প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, এডাল্ট এডুকেশ্যন আৰু ভকেশ্যনেল শিক্ষাও অন্তৰ্ভুক্ত আছে। কিন্তু এতিয়ালৈকে এইখিনিত কাম কাজত শিক্ষা শিতানটোত আমি পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনবিলাকক জড়িত কৰোৱা নাছিলোঁ। কিন্তু আজিৰ এটা কেবিনেটে সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা প্ৰত্যেক জিলাত ডিষ্ট্ৰিক্ট ভিজিলেন্স এণ্ড মনিটৰিং কমিটি ফৰ এডুকেশ্যন এখন গঠন হ'ব, য'ত চেয়াৰমেন হ'ব জিলা পৰিষদৰ সভাপতিগৰাকী আৰু য'ত প্ৰত্যেক জিলাত এখন ডিষ্ট্ৰিক্ট ভিজিলেন্স এণ্ড মনিটৰিং কমিটি অন এডুকেশ্যন হ'ব। তাত জিলা পৰিষদ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জিলা পৰিষদৰ সভাপতিগৰাকী, CEO গৰাকী, যিজন ADC থাকে ইনচাৰ্জ এডুকেশ্যন তেওঁ থাকিব, জিলা শিক্ষা বিষয়া তাত উপস্থিত তাত সেই কমিটিখনত থাকিব, তাৰমানে ISO থাকিব, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰো থাকিব, তাত এজন ছ'চিয়েল ৱৰ্কাৰো থাকিব। আৰু এই কমিটিখনে সামগ্ৰিকভাৱে জিলাখনৰ শৈক্ষিক ক্ষেত্ৰৰ তেওঁলোকে সময়ে সময়ে মিটিং অনুষ্ঠিত কৰি পৰ্যালোচনা কৰিব। মূল অবজেক্টিভটো হৈছে যে আমাৰ একেবাৰে তৃণমূল পৰ্যায়ত থকা শিক্ষানুষ্ঠানসমূহত টিচাৰ এটেণ্ডেঞ্চ, ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ, ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউট, তাত থকা খোৱা পানীৰ সমস্যা, তাত থকা বিজুলী সংযোগৰ সমস্যা, এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এই জিলা পৰ্যায়ৰ কমিটিখনে কাম কৰিব। ইয়াৰ উপৰি প্ৰত্যেকটো ব্লকত খণ্ডত একোখনকৈ ব্লক ভিজিলেন্স এণ্ড মনিটৰিং কমিটি অন এডুকেশ্যন থাকিব, য'ত আঞ্চলিক পঞ্চায়তৰ সভাপতি বা সভানেত্ৰীগৰাকী চেয়াৰমেন হ'ব, ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু BDO খণ্ড উন্নয়ন বিষয়াগৰাকীও তাত সদস্য হিচাপে থাকিব, জিলা খণ্ড আমাৰ যি প্ৰাথমিক শিক্ষা বিষয়া থাকে তেখেতো তাত সদস্য হিচাপে থাকিব। আৰু এই কমিটিখনৰ জৰিয়তে আমি একেবাৰে তৃণমূল পৰ্যায়ত স্কুলসমূহৰ সমস্যাসমূহ এড্ৰেছ কৰাৰ কাৰণে আমি কাৰ্যকৰী ব্যৱস্থা আমি গ্ৰহণ কৰিম।
চেয়াৰমেন আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেনগৰাকী এই ব্লক পৰ্যায়ৰ কমিটিখনৰ চেয়াৰমেন হ'ব।